মৰুৱাত ব্ৰডেক্সলৈ পুনৰবাৰ স্বাগতম জনাইছো নতুন এটা বিষয় লৈ আজি মই আকৌ আহিছো আপোনালোকৰ ওচৰলৈ তেতিয়াহলে আহক ভিডিওটো আৰম্ভ কৰো আমাৰ সমাজত নাৰী নিৰ্যাতন কোনো নতুন কথা নহয় সেই তাহানি দিনৰ পৰা আজি পৰ্যন্ত আজি এই একবিংশ শতিকাৰ যুগলৈকে নাৰী নিৰ্যাতন কিন্তু হ্ৰাস পোৱা নাই অলপ কমিছে কিন্তু এতিয়াও চলি আছে সেয়া হোক গ্ৰাম্য সমাজে হোক বা আপোনাৰ নগৰ চহৰে হোক বিশেষকৈ গ্ৰাম্য সমাজত নাৰী নিৰ্যাতনৰ সংখ্যাটো অলপ বেছি সেয়া হোক মানসিকেই হোক বা শাৰীৰিকেই হোক আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে নাৰী নিৰ্যাতনৰ আন এটা প্ৰধান বিষয় হৈছে কন্যা সন্তান জন্ম হয়তো বহুতেই নাজানে কন্যা সন্তান জন্মৰ কাৰণে দায়ী পুৰুষ নে নাৰী আৰু তাৰ কাৰণে বহু নাৰীয়েও হয়তো নাজানে যে সন্তান জন্মৰ কাৰণে বা কন্যা সন্তান জন্মৰ কাৰণে দায়ী তেওঁ নে পুৰুষ জন্মৰ কাৰণে দায়ী কোন নাৰী নে পুৰুষ আমি সকলোৱে জানো নাৰী নিৰ্যাতন আমাৰ সমাজত নাৰী নিৰ্যাতন কোনো নতুন কথা নহয় সেই তাহানি দিনৰ পৰা আজি পৰ্যন্ত আজি এই একবিংশ শতিকাৰ যুগলৈকে নাৰী নিৰ্যাতন কিন্তু হ্ৰাস পোৱা নাই অলপ কমিছে কিন্তু এতিয়াও চলি আছে সেয়া হোক গ্ৰাম্য সমাজে হোক বা আপোনাৰ নগৰ চহৰেই হোক বিশেষকৈ গ্ৰাম্য সমাজত নাৰী নিৰ্যাতনৰ সংখ্যাটো অলপ বেছি সেয়া হোক মানসিকেই হোক বা শাৰীৰিকেই হোক আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে নাৰী নিৰ্যাতনৰ আন এটা প্ৰধান বিষয় হৈছে কন্যা সন্তান জন্ম হয়তো বহুতেই নাজানে কন্যা সন্তান জন্মৰ কাৰণে দায়ী পুৰুষ নে নাৰী আৰু তাৰ কাৰণে বহু নাৰীয়েও হয়তো নাজানে যে সন্তান জন্মৰ কাৰণে বা কন্যা সন্তান জন্মৰ কাৰণে দায়ী তেওঁ নে পুৰুষগৰাকী তেতিয়াহ'লে যে সন্তান জন্মৰ কাৰণে বা কন্যা সন্তান জন্মৰ কাৰণে দায়ী তেওঁ নে পুৰুষগৰাকী তেতিয়াহ'লে বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা আমি চাবলৈ চেষ্টা কৰিম চাওক আমাৰ শৰীৰত 23 জোৰ অৰ্থাৎ 23 pairs of chromosome থাকে বা 46 জোৰ আমি জানো আমাৰ শৰীৰত 23 জোৰ ক্ৰমজম থাকে অৰ্থাৎ 23 জোৰ বা 46 ডাল ক্ৰমজম থাকে তাৰে এজোৰক কোৱা হয় সেক্স ক্ৰমজম আৰু বাকি 22 জোৰক কোৱা হয় অট'জম সেক্স ক্ৰমজমেই হৈছে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গুণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চৰিত্ৰসমূহ কঢ়িয়াই নিয়া ক্ৰমজম পুৰুষগৰাকীৰ যি দুডাল ক্ৰমজম থাকে এই দুডাল ক্ৰমজমত থাকে এক্স আৰু ৱাই দুডাল ক্ৰমজম আৰু নাৰীৰ ক্ষেত্ৰত থাকে এক্স এক্স দুডাল নাৰীৰ যি সেক্স ক্ৰমজম থাকে এই সেক্স ক্ৰমজমত অকল এক্স এক্স থাকে মানে একেই কিন্তু পুৰুষৰ ক্ষেত্ৰত কি হয় এক্স আৰু ৱাই থাকে যি দুডাল সেক্স ক্ৰমজম থাকে এই দুডাল সেক্স ক্ৰমজমত থাকে এক্স আৰু ৱাই আৰু যেতিয়া প্ৰজননৰ সময়ত কি হয় শৰীৰত 23 জোৰ ক্ৰমজম থাকে অৰ্থাৎ 23 জোৰ বা 46 ডাল ক্ৰমজম থাকে তাৰে এজোৰক কোৱা হয় সেক্স ক্ৰমজম আৰু বাকি 22 জোৰক কোৱা হয় অট'জম সেক্স ক্ৰমজমেই হৈছে এটা প্ৰজন্মৰ পৰা
আন এটা প্ৰজন্মলৈ গুণ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চৰিত্ৰসমূহ কঢ়িয়াই নিয়া ক্ৰমজম পুৰুষগৰাকীৰ যি দুডাল ক্ৰমজম থাকে এই দুডাল ক্ৰমজমত থাকে এক্স আৰু ৱাই দুডাল ক্ৰমজম আৰু নাৰীৰ ক্ষেত্ৰত থাকে এক্স এক্স দুডাল নাৰীৰ যি ছেক্স ক্ৰমজম থাকে এই ছেক্স ক্ৰমজমত অকল এক্স এক্স থাকে মানে একেই কিন্তু পুৰুষৰ ক্ষেত্ৰত কি হয় এক্স আৰু ৱাই থাকে যি দুডাল ছেক্স ক্ৰমজম থাকে এই দুডাল ছেক্স ক্ৰমজমত থাকে এক্স আৰু ৱাই আৰু যেতিয়া প্ৰজনন হয় প্ৰজননৰ সময়ত কি হয় পুৰুষৰ স্পাৰ্ম অৰ্থাৎ শুক্ৰাণু পুৰুষৰ যি শুক্ৰাণু প্ৰজননৰ সময়ত কি হয় পুৰুষৰ পৰা এক্স আৰু ৱাই দুই ধৰণৰ স্পাৰ্ম অৰ্থাৎ শুক্ৰাণু ৰিলিজ হয় বা ওলাই ৰিলিজ হয় আৰু নাৰীৰ ক্ষেত্ৰত এক্স এক্স দুই ধৰণৰ এক্স এক্স একে ধৰণৰ অভাৱ অৰ্থাৎ ডিম্বাণু ফৰ্ম হয় বা গঠন হয় আৰু যেতিয়া পুৰুষগৰাকীৰ এক্স ধৰ্মী স্পাৰ্মটোৱে বা শুক্ৰাণুটোৱে যেতিয়া নাৰীগৰাকীৰ যিকোনো এটা অভাৱ বা ডিম্বাণু নিষেচন কৰে তেতিয়া যি সন্তান হয় সেয়া হয় কন্যা আৰু যেতিয়া পুৰুষগৰাকীৰ এক্স নগৈ ৱাই ধৰ্মী শুক্ৰাণু বা স্পাৰ্মটোৱে যেতিয়া নাৰীগৰাকীৰ যিকোনো এটা অভাৱক নিষেচন কৰে তেতিয়া হয় ল'ৰা সন্তান গতিকে চাওক নাৰীৰ যিহেতু একেই হয় ছেক্স ক্ৰমজম অৰ্থাৎ যি দুটা যি অভাম ফৰ্ম হ'ব বা যি অভাম গঠন হ'ব একে ধৰণৰ এক্স এক্স গতিকে মূল ল'ৰা বা ছোৱালী নেক্সট জেনেৰেশ্যনটো কি হ'ব সেইটোৰ সম্পূৰ্ণৰূপে ডিপেণ্ড কৰে বা নিৰ্ভৰ কৰে সংগীত পুৰুষগৰাকীৰ ওপৰত কাৰণ পুৰুষগৰাকীৰ যিহেতু বেলেগ বেলেগ ধৰণৰ স্পাৰ্ম গঠন হয় গতিকে পুৰুষগৰাকীৰ কি স্পাৰ্মে নাৰীগৰাকীৰ অভাৱত নিষেচন কৰিব সেয়া পুৰুষগৰাকীৰ ওপৰতহে নিৰ্ভৰ কৰে গতিকে আমি বহুতে নজনাৰ কাৰণে বা আমাৰ নাৰীসকলে বহুতে নজনাৰ কাৰণে বহুতো সচেতনতাৰ অভাৱৰ কাৰণে আজি সমাজত মানসিক বা শাৰীৰিকভাৱে নিৰ্যাতনৰ বলি হ'বলগীয়া হয় গতিকে এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় প্ৰতিবাদ কৰিব পাৰিব যে কন্যা সন্তান জন্মৰ কাৰণে নাৰী নহয় পুৰুষগৰাকী দায়ী গতিকে নাৰীগৰাকীক নিৰ্যাতন চলোৱাৰ কোনো যুক্তি নাই ভিডিঅ'টো চাই মোৰ বৈজ্ঞানিক দৃষ্টিভংগী গতিকে যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব